বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজি আপোনালোকক জনাম যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যিসকলে 12 নম্বৰ 13 নম্বৰ আৰু 14 নম্বৰ কিস্তিৰ টকাটো এতিয়ালৈকে পোৱা নাই, সেইসকলে টকাটো কিয় পোৱা নাই আৰু সেইসকলে টকাটো কেতিয়া পাব এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিম। আৰু আপোনালোকে 15 নম্বৰ যিসকলে 14 নম্বৰ কিস্তিৰ টকালৈকে পাইছে সেইসকলে 15 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব এইটো ভিডিঅ'ত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো লাইক কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপুনি যদি 12 13 নাইবা 14 নম্বৰ কিস্তিৰ টকাটো এতিয়ালৈকে পোৱা নাই, কিয় পোৱা নাই? প্ৰথমতে আপুনি আপোনাৰ মোবাইলত আপোনাৰ ষ্টেটাছটো চাব লাগিব। আপোনাৰ ষ্টেটাছটো লেণ্ড ছেটিং ইয়েছ থাকিব লাগিব, KYC ইয়েছ থাকিব লাগিব আৰু বেংক আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থাকিব লাগিব। এই তিনিটা কাম আপোনালোকৰ ইয়েছ হ'বই লাগিব। এতিয়া কথাটো হ'ল যে আপোনাৰ সকলো এতিয়া ইয়েছ আছে, তথাপি আপোনাৰ 12 13 নাইবা 14 নম্বৰ কিস্তিৰ টকাটো এতিয়ালৈকে পোৱা নাই। আপুনি কিয় পোৱা নাই? এই টকাটো হয়তো যেতিয়া এইবোৰ কিস্তিৰ টকা দিছিলে তেতিয়া আপুনি কিবা এটা হয়তো আপোনাৰ KYC সম্পূৰ্ণ হোৱা নাছিল, নাইবা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাছিল। তাৰপিছত লেণ্ড ছেটিং আপোনাৰ মাটিৰ কোনো খেলি মেলি আছিল, যাৰ বাবে লেণ্ড ছেটিং ইয়েছৰ পৰিৱৰ্তে ন' হৈ আছিল, সেইকাৰণে আপোনাৰ এই টকাবোৰ সোমোৱা নাই। যিহেতু সময় পাৰ হৈ যোৱাৰ পিছত আপুনি যদি এইটো ঠিক কৰিছে বা সময় 27 জুলাই তাৰিখে 14 নম্বৰ কিস্তিৰ টকাটো মুকলি কৰিছে, এই 27 তাৰিখৰ পিছত যদি আপুনি KYC নাইবা লেণ্ড ছেটিং নাইবা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিছে, তাৰপাছত 27 জুলাই তাৰিখৰ পিছত আপোনালোকে যদি এইকেইটা কাম কৰিছে তেতিয়া আপোনাৰ কামটো এতিয়া যদি হৈ গৈছে, সকলো ঠিক ঠাক দেখুৱাই আছে, তেতিয়াহ'লে ইয়েছ হোৱাৰ লগে লগে টকাটো নাপায়। টকাটো পাব আপুনি পৰৱৰ্তী কিস্তিৰ সময়ত। ধৰক আপুনি 12 নম্বৰ 13 নম্বৰ নাইবা 14 নম্বৰ নাইবা 14 নম্বৰ টকাটো কেৱল পোৱা নাই। এই 14 নম্বৰ টকাটো আপুনি 15 নম্বৰ কিস্তিৰ টকা দিয়াৰ সময়ত 14 নম্বৰ কিস্তিৰ টকাটো পাই যাব। ইয়েছ হ'ব লাগিব। ইলিজিবিলিটি ষ্টেটাছটো চালে আপুনি গম পাব, সকলো ইয়াত দেখিবলৈ পাইছে যে লেণ্ড ছেটিং ইয়েছ থাকিব লাগিব, আধাৰ কাৰ্ড লিংক ষ্টেটাছ ইয়েছ থাকিব লাগিব। ইয়েছ থকাৰ পিছত আপোনাৰ ধৰক কোনো এটা তাৰপিছত আপোনাৰ KYC এই তিনিটা বস্তু ইয়েছ থাকিব। PM কিষাণ ধৰক 14 নম্বৰ কিস্তিৰ টকাটো দি দিছে, এতিয়া 15 নম্বৰ কিস্তিৰ টকাটো ধৰক আপোনাৰ এই ইলিজিবিলিটি ষ্টেটাছৰ সকলোখিনি ঠিকে আছে। এতিয়া আপুনি 15 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ সময়ত আপোনাৰ যদি 12 নম্বৰ 13 নম্বৰ কিস্তি 14 নম্বৰ কিস্তিৰ টকা পোৱা নাই, তেতিয়াহ'লে আপুনি কেৱল মাত্ৰ টকাটো লাভ কৰিব। কেৱল মাত্ৰ একেলগে ধৰক আপোনাৰ কিস্তি বাকী পৰি গৈছে 12-5টা কিস্তি বাকী নম্বৰ গৈছে, কিন্তু 4-5টা কিস্তিৰ টকা একেলগে এতিয়া নোসোমায়, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ হাতত সিমান টকা নাই বা দুটাকৈ কিস্তি একেলগে যিসকলৰ বাকী পৰিছে সেইসকলে দুটা কিস্তি একেলগে পোৱাৰ চিষ্টেম বনাই দিছে। আৰু এতিয়া কথাটো হ'ল যে আপোনালোকে 15 নম্বৰ কিস্তিটো কেতিয়া পাব? 15 নম্বৰ কিস্তিটো আপোনালোকে 15 নম্বৰ কিস্তিৰ টকাটো নৱেম্বৰৰ শেষৰ ফালে নাইবা ডিচেম্বৰৰ প্ৰথম সপ্তাহত কৃষকৰ একাউণ্টত সোমাব, কিয়নো প্ৰতি 4 মাহ মূৰে PM কিষাণৰ টকা সোমায়। যিহেতু 14 নম্বৰ কিস্তিৰ টকাটো জুলাই মাহৰ শেষৰ ফালে সোমাইছে, সেইবাবে 15 নম্বৰ কিস্তিৰ টকাটো নৱেম্বৰৰ শেষৰ ফালে সোমাব বুলি আশা কৰা হৈছে। PM কিষাণ সম্পৰ্কে আৰু কিবা জানিবলৈ থাকিলে নিশ্চয় কমেণ্ট বক্সত জনাব। আজিৰ ভিডিঅ'টো ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।